এভৰিৱান আপোনালোকক সকলোকে মিতালী ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে সকলোকে হেপী নিউ ইয়াৰ আৰু আজি নিউ ইয়াৰৰ লগতে আমাৰ দেউতাৰ শ্ৰাদ্ধ আছে 7 বছৰ হ'ল ন মা 7 বছৰ হ'ল ঢুকুৱা আৰু আজি শ্ৰাদ্ধ আছে তো অকমান তাৰে এনে ইমান ডাঙৰকে পাতা নাই বাৰু এনে জাস্ট পিণ্ড দিব এইকাৰণে বাহিৰত তাৰ কাৰণে অকমান হেৰি কৰি আছে বাকি আপোনালোকক দেখাই আছে লাহেকৈ ইয়াতে এনেকৈ পিণ্ডৰ কাৰণে ৰেডি কৰি আছে আজি আমাৰ ঘৰত মাহীও আহিছে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ আৰু এনেদৰে 7টা বছৰ সম্পূৰ্ণ হ'ল দেউতা নোহোৱাকৈ আৰু সৰুকৈ সকামখন পাতিছিলে আমাৰ ঘৰৰ মানুহকেইটাই অকল পিণ্ড দিছিলোঁ 2000 years later হেল্ল' গাইজ আজি আমি নিউ ইয়াৰৰ পাৰ্টি কৰিম আজি 1 তাৰিখ হ'ল কিন্তু 31ষ্টতে খাব লাগিছিল এয়া মাংস আনিছে ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ আৰু এইটো আমাৰ জুই ধৰা মানুহ বাকী একো কামত নহয় তেতিয়া খাওঁ ৰ'ব দেখাই আছে কি আনিছে এয়া মাংস ব্ৰইলাৰ মাংস অকণমান আনিছোঁ আমি এনেই পুৰি খাম বুলি কাৰণ আমি গাহৰি নাখাওঁ যে সেইকাৰণে ভাবিলোঁ হেপী নিউ ইয়াৰ হঠাতে প্লেনিংটো বনালোঁ মানে ৰেচিপিবিলাক দেখি থাকোঁ ন তো তেনেকৈ মাইণ্ডত আহিলে যে চিকেন পুৰি পিনে খাওঁ তো আমি স্মক চিকেন বনালোঁ ভালেই হৈছিলে খাবলৈ কিন্তু ষ্টিকত প্ৰথমতে ট্ৰাই কৰি চালোঁ কিন্তু ষ্টিকডাল যিমানে মাংসখিনি হৈ থাকে সিমানে গৰম হৈ থাকে সেইকাৰণে অলপ ৰিস্কি হয় কাৰণে ক'বাৰ পৰা কিবা এটা যোগাৰ কৰিলোঁ কি বা সেইটো মই নাজানো সেইটোত তাৰপিছত দি দিলোঁ কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে যদি সকলোৱে খাই পাইছে চাগে যদি কোনোবাই খাই পোৱা নাই তো ট্ৰাই কৰি চাব পাৰে মাংস বনাই আছে মাই ময়ে চব কৰি দিলোঁ মাই বনাই আছে নিউ ইয়াৰ পাৰ্টি আমি কিন্তু চিম্পলকে কৰিছোঁ আমি 4টায়ে ন নিউ ইয়াৰ পাৰ্টি কৰা মানে দে মামি হেপী নিউ ইয়াৰ কোৱা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ কলা কলা দেখা পাইছোঁ এতিয়া আমি মামীহঁতৰ ঘৰত আহিছোঁ সেইদিনা আমাৰ ঘৰত খানা খালোঁ এতিয়া মামীহঁতৰ ঘৰত খানা খাব আহিছোঁ আৰু সৰু বাইদেৱে কিবা বনাইছে আপোনালোকক দেখাই আছোঁ কি নাম হয় তোৰ পুৰা টেষ্টি ৰেষ্টুৰেণ্ট ষ্টাইল ন মামীয়ে এনেও বহুত ধুনীয়া খানা বনায় তো আমি এনেদৰে আমাৰ 4টাৰ মাজেৰে নিউ ইয়াৰ চেলিব্ৰেট কৰিলোঁ থেংক ইউ ফৰ দ্য ৱাচিং